আমাৰ চেনেলটোৰ নাম ঢেকা লালবেৰিয়া আৰু কামৰূপীয়া তিনটামান আমি শব্দ কম আপুনি বুজি পাইনে ক'বচোন আৰু যদি বুজি পায় লিখিত শব্দ কোনটো এইটো কৈ দিব আচ্ছা আচ্ছা আমি কাকে বুলি কওঁ কাকে কাকে মানে বুজি পাইনে আপুনি ফণী ফণী বেহৰ কাকে কাকে দি মুচুচ বাদে না মুচুচ বাদে পাৰো পাৰো বেহৰ বুলি ক'লে কি বুজি পায় বেহৰ বুলি বেহৰ মানে সৰিয়হ মানে নামনিৰ ছোৱালী যে সেইটো কাৰণে জানো সেইকাৰণে জানো আমাৰ ঘৰত এইবোৰ ব্যৱহাৰ হয়তো বেহাৰ গিলা আনে কদ্দেহীৰাটো জানে কদ্দেহীৰা কদ্দেহীৰা বংলা জ্বলা এইটো নাজানো কদ্দেহীৰা কি কদ্দেহীৰা এইটো ভোট জলকীয়া আমি এইটো নাজানো আৰু কি বংলা জ্বলা বুলিও কয় বংলা জ্বলা বংলা জ্বলা কামৰূপত বংলা জ্বলা বুলি কয় এইটো মই শুনা নাই পখলিটো জানে নে ঠিকেই পখলিটো জানো জানো পখালি 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 আমাৰ ঘৰত আছে আমাৰ যিখন শুৱালকুছিৰ ঘৰ তাতে পখলিটো চাফা কৰিব লাগে না মানে চাউল তাউল হেৰি কৰাৰ পিছত পিঠাগুড়ি ওলোৱাৰ পিছত এইগুলো চাফা কৰে না আৰু মহৰীটো জানে নে মহৰী মহৰী আঠুৱা বানি মানে জানে নে বানি বান্নি বা বান্নি ঝাৰু ঝাৰু বাঢ়নি সেইবিলাক আমাৰ ভাল লাগিল এনে অকমান ধেমালি কৰিলো নাই ঠিকে আছে কাৰণ গাঁৱত এইবিলাক শব্দ বান্নিটো আনে